তিনিচুকীয়াৰ বাগজানৰ অইল খাদত অগ্নিকাণ্ড। বাগজান তৈলক্ষেত্ৰৰ ৫ নং খাদত যোৱা ২৭ মে'ৰ পৰা নিৰ্গমন হোৱা তেল আৰু গেছত আজি দিনৰ প্ৰায় ১:৩০ বজাত অগ্নিকাণ্ডটো সংঘটিত হয়। ফলত অঞ্চলটোত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হয়। অগ্নিকাণ্ডই বাগজানৰ লগতে কাষৰীয়া অঞ্চলৰ মানুহৰ ঘৰ-দুৱাৰ, পশু-পক্ষীৰ ছাৰখাৰ কৰে। জুই বিয়পি পৰাত বাগজান প্ৰাথমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰত থকা সৰ্বহাৰা লোকক অন্য এখন স্কুললৈ স্থানান্তৰ কৰা হৈছে। প্ৰায় ১ কিলোমিটাৰ ঠাইলৈ বৰ্তমান লেলিহান জুইয়ে ছানি ধৰিছে। ক্ৰমান্বয়ে কাষৰ অঞ্চললৈ বিয়পি যোৱাত অগ্নিকাণ্ডই এক ভয়াৱহ পৰিস্থিতি ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে ছিংগাপুৰৰ পৰা অহা ৩ বিশেষজ্ঞৰ দলটোৱে আজি কি পদক্ষেপ হাতত লৈছে সেয়া বৰ্তমানেও জানিব পৰা নাই।